চিনেমাখন আমাৰ তাৰ অভিনয়টো মোৰ খুব ভাল লাগিলে। আগৰ পৰা মই অকণমান ক্ৰিটিকেল আছিলোঁ তাৰ অভিনয়ক লৈ। এইবাৰ মই তাৰ অভিনয়ত একো খুঁত বিচাৰি নাপালোঁ আৰু অভাৰঅল অলমষ্ট নিজৰ কথা কোৱা দি ক'লে ষ্টৰিটো। তাৰ নিজা লাইফটোৰ কথা কোৱাৰ নিচিনাও লাগে, কিন্তু কিছুমান কথা তাৰ লগত ৰিজনেট কৰিছে, তাৰ লাইফটোৰ লগত ৰিজনেট কৰিছে। আৰু কেতিয়াবা কিছুমান কথা ভাবিও আচৰিত লাগে, মানে কেনেকৈ সি কৈছিলে যে কোনোবা এটা ইণ্টাৰভিউত এতিয়া কান্দিব নালাগে, যা ৰৈ ৰৈ বিনালে চাই পেলাই কান্দিবলৈতো ফিল্মখনত কান্দিবলগীয়া বৰ বেছি একো নাছিলে, কিয় সি কান্দাৰ কথা ক'লে? ফিল্মখনৰ ষ্টৰিটোতো বহুত বেছি শেষৰ ফালে দুখ লগা বা এনেকুৱা ধৰণৰ কাহিনীয়ে নহয়। বাট হি ৱাজ টেলিং দেট এভৰিবডি উইল ক্ৰাই। এই কিছুমান কথা অলপ প্ৰফেটিক ফিল লাগে, তাৰ মুখেদি ওলাই যায়, কেতিয়াবা ধেমালিতে ওলাই যায়, কিন্তু সঁচা কথাটো ওলাই যায়।